এটা আমি গৈ আছো ওয়াটারফল কি আছিল চম্পাবতী ওয়াটারফল না তো লেটস গো চম্পাবতী ওয়াটারফল চলো 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 কোনফালে হয় হ্যাঁ কোৱা এইফালে মজা বৰাহানটো কিমান চিয়া কেপ মানে চিকা কেপ 10 টকা গাহৰি মাংস চুঙা বনোৱাটো মজা মানে আমাৰ ব্ৰেকফাষ্ট দিয়া কি আছে খুৱাই দিবা নেকি খুৱাই নিদিয়া হা ঠিক আছে কোনে কোনে দিছা কাম কৰিছা গৈ কেনে আমি পাঁচ কৰিছো ইয়াত আমি বজা বঢ়িয়া জায়গাটো কেনে লাগিছে নগাঁৱত ফুৰিব আহিছো আমি নগাঁৱত ফুৰিব আহিছো বগা একদম বঢ়িয়া বুজিছা কলেজৰ পৰা ওলাইছো বাছ আহি পাইছে এই ক'ত চলো কানি ক'ত যাম আমি নগাঁৱলৈ যাম চাপানালা আই ডোন্ট নো কি হয় বা তো চাই থাকক আমিও গৈ আছো চাই থাকক চলো গাড়ী আহি পালে চলো ফ্ৰেণ্ড ক'ত যাম আমি এতিয়া ক'ত আছিলে জেগাটো চাপানলা চম্পাৱতী তো চলো উঠি যাওঁ আৰু এতিয়া লেটছ গো বন্ধুসকল হাফৱে আহি পাইছোঁ চাওক নগাঁও তো পূৰা ফূৰ্তি কৰিম আজি চাই থাকিব ভিডিঅ'টো শেষলৈকে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম তো পূৰা ফূৰ্তি মানে আমাৰ টুৰিজিমৰ ষ্টুডেণ্ট আজি মানে জাগিৰোড কলেজৰ পৰা তো চাই থাকিব বন্ধুসকল শেষলৈকে পূৰা মস্তি 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 হ'ব আজি ধামাকা হ'বলৈ গৈ আছে পিকনিক মানে চাপানলাত গৈ আছে কিবা এটা কওক আজি ক'ত যাম চাপানালা ৱাটাৰফল আছে নে ছাৰ ভাল লাগিব চাগে বহুত ভাল লাগে ঠিক আছে বলক আমি এইটো ৰাস্তাদি সোমাই যাম আমাৰ গাড়ীখন মানে ৰাস্তা চিনি নাপালে চ' এইফালে আগৰফালে গৈ পাইছিলে তাৰপিছত এতিয়া ঘূৰি পেলাই আকৌ ইফালেদি সোমাই যাব লাগিব তো চলো চাই থাকিব বন্ধুসকল দেখুৱাই যাম কি হয় চম্পাৱতী ফাইনেলি আহি পালোঁ আৰু টিকেট কাটি আছে এতিয়া প্লেচটো এইফালে কি হয় কিমান 500 টকা লৈছে আমাৰ মোৰ কাৰণে ব্ৰেকফাষ্ট দিয়া কি আছে খুৱাই দিবা নেকি খুৱাই নিদিয়া হা ঠিক আছে মই খাইছোঁ কোনে কোনে দিছা ৱাও হা কি খাইছা কণী তাকে এতিয়া ইয়াত খাবগৈ চাপানালা ভাল লাগিছে না মেলা লাগিছে ন তো চাই থাকিব বন্ধুসকল আপোনালোকে পুৰা মানুহ কিমান মানুহ মানে কি খাই আছা কণী আহি কেনেকুৱা লাগিছে
হয় নেকি আপোনালোকে আহক দেই মজা কোনে খাই পেলাই ফেচ নামাৰিবি ঘটনা ভাল লাগিছে না আজি ফাৰ্ষ্ট টাইম খাই দিয়া মোকো আমি কাম কৰিম কাম কৰিবই লাগিব ন কাম কৰিছা কৰি কেনে মজা আৰু অকলে অকলে নাযাবি তই কোনেও মোকো লগত লৈ যাম মইতো যাব লাগিব না মোক লগত নিনিলে আৰু দিগদাৰ আছে ন পাৰিছা কাম কৰিছা বহুত কাম কৰিছা ঠিকে আছে কাম কৰা আমি খাম কি কি কাম কৰিলা ধোৱাও লাগিব আলু তাৰপিছত দালিও ধুলা মজা কেনে লাগিছে ধুনীয়া লাগিছে ন ঠিকে আছে খালি পেটত এতিয়া ভাজা বুট খাই লয় পুৰা ফেচ মাৰি থাকিবি গেষ্ট্ৰিক গাইড কিন্তু নাপাতিব দেই ওপৰত আৰু কি লৈছা এইটো বগৰী খাবা তুমি এ ৰাম খালী পেটত বগৰী খাবা ঠিকে আছে খোৱা বগৰী খাই চাওঁ খাই ভাল লাগিছে অলপ নিমখ কম যা নিমখ থকা হ'লে ভাল লাগিলে হয় খাব ৰাইচ খাব নেকি ৰাইচ খাব ৰাইচ দিয়া মোকো তোমাৰ পৰা মিঠা লাগিব নেকি তাই দিয়াটো মিঠা চাগে খাই চাওঁ তো চম্পাৱতী ৱাটাৰফলটো এইফালে হয় অলপ পিছত গৈ আছোঁ তো থাকক এতিয়া নাযাওঁ অলপ পিছত গৈ আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা মানে একদম ধুনীয়া জেগা গোটেই মেলা নিচিনা হৈছে পুৰা মানুহ ভিৰ মানে কি ক'ম আৰু মজা লাগিছে আপোনালোকে যদি আহে নগাঁও হৈ আহিব লাগিব চাপানলা চম্পাৱতী ৱাটাৰফল বৰা ভাত কাৰ্বি কি কয় বৰাহান না নখ এই কুঁহিয়াৰ মানে মজা বৰাহানটো কিমান চিয়া কেপ মানে চিকা কেপ 10 টকা বঢ়িয়া বাইদেউ পিঠাটো কিমান 10 টকা পিঠা মাত্ৰ এতিয়া আমি গৈ আছো ৱাটাৰফল কি আছিলে চম্পাৱতী ৱাটাৰফল ন তো লেটছ গো চম্পাৱতী ৱাটাৰফল চলো কোনফালে হয় কোৱা এইফালে ঠিক আছে চলো 1.5 কিলোমিটাৰ তো লেটছ গো চবে চিউৰিয়া ইমান মানুহ মানে মেলা নিচিনা হৈছে পুৰা ভিৰ তো চলো লেটছ গো হাই চলো come on hi fans hi hello তো চলো হেল্ল' ভাল লাগিব না জেগাটো আৰু কিমান লাগিব যাব কাৰণে 1.5 কিলোমিটাৰ শুনিছো তো লেটছ গো চলো মজা পানীখিনি বহুত ঠাণ্ডা হয় আৰু ওপৰলৈ যাবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে পানীখিনি মজা হয় কেনে লাগিছে 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব ব'লক ছাৰ চলো এইটো আমাৰ ছাৰ হয় খোজকাঢ়িব লাগিব চলো ভাগৰ লগা নাই ভাল লাগিছে আপোনাৰ আহি একদম ফেণ্টাষ্টিক মজা ন দাদা এইফালে কি ৱাটাৰফল আছে নেকি আছে ন কিমানমান দূৰ আছে 2 কিলোমিটাৰ আহিলোৱে ঠিকে আছে দিয়ক আপুনি ক'ৰ পৰা আহিছে মই চামগুৰিৰ পৰা আহিছোঁ চামগুৰিৰ পৰা আহি কেনেকৈ লাগিছে ভাল লাগিছে ঠিকে আছে হেপী নিউ ইয়াৰ সকলোকে ঠিক আছে অ'কে তো ভাগৰ লাগিছে তো এই গছৰ হেৰিতে অলপ জিৰাই লওঁ
ভাগৰ লাগি গৈছে ৰে কিমান খোজ কাঢ়িম আৰু তুই যাঙে আৰু ন বলো চলো ও মা চলো লাগিছে সেইফালে ইমান দূৰ আছে আৰু যা যা তহঁতে যাম মই নাযাওঁ আৰু ভাগ লাগিছে চলো 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 গৈ থাকা আৰু বেছি দূৰ নাই গৈ থাকা মা আৰু বেছি দূৰ নাই এয়া গৈ গৈ আহি পাইছোঁৱেই আৰু মানে চাই থাকিব বলক মানে এনেকুৱা সুন্দৰ জেগা হয় সঁচাই অসমত এনেকুৱা জেগা আছে চাওক চাই থাকিব চেলফি লৈছ মই চেলফি লওঁ দে মই ক'ত যাম মই পিছফালে যাম মই নুঠাং মই চেলফিয়ে ল'ম তহঁতৰ লগত হয় নে নহয় তুমিও আহিবা ময়ো আহিম চেলফি লৈ লৈছোঁ অলপ তো আপোনালোকে চাওক আৰু মেইন জেগাটো আছে মুখ্য আকৰ্ষণ চম্পাৱতীৰ মেইন চম্পাৱতী ৱাটাৰফল বলক দেৰি নকৰি যাওঁৱে আৰু ন দাদাহঁতে ক'ৰ পৰা আহিছে নগাঁৱৰ পৰা ন আহি কেনেকুৱা লাগিছে ভালে লাগিছে ন এইবাৰ প্ৰথম নে আগতে আহিছে প্ৰথম না আমিও ফাৰ্ষ্ট টাইম দিয়ক বলক চাওঁ কি আছে দাদাহঁতে নগাঁৱৰ পৰা আহিছে প্ৰথমবাৰ বোলে আমি বলকচোন চাওঁহি ইমান মানুহ ফাইনালি পাই গ'লোঁ আহি চাওক আৰু আছে ওপৰত আৰু ওপৰত আছে ফাইনেলি যাম আৰু এতিয়া আহি পালোঁ চব বহুত মানুহ যদি আহে বহুত সাৱধানত আহিব লাগিব বহুত মানে ডেঞ্জাৰ ট্ৰাই কৰি আছোঁ যাবৰ কাৰণে বলচোন কিবা আছে গোটেই পাহাৰ উঠিব লাগিব এনেকুৱা শিলৰ মাজে মাজে চলো উঠি গৈ আছোঁ চাই থাকক কিমান কষ্ট কৰি তো চলো মানে আহিছোঁ যেতিয়া এটা ডেষ্টিনেশ্যনটো পূৰা কৰিব লাগিব তো বলক গৈ আহিছে চাওক বহুত মানুহ ভিৰ হৈ গৈছে তো বলকচোন কি আছে কি নাই চাই আকৌ যাবলৈ ৰাস্তাই নাই পূৰা ভিৰ মানে চাওক ট্ৰাই কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে ভাগৰ লাগিছে তথাপিও বহুত ডেঞ্জাৰ হয় পূৰা 2 কিলোমিটাৰমান আছে ট্ৰেকিং কৰি আহিছোঁ চাই থাকক ইমান কষ্ট কৰি আহি ফাইনেলি মেইন ডেষ্টিনেশ্যনটো পালোঁ চাওক মানে পূৰা কুঁৱলী নিচিনা পৰি গৈছে পানীৰ চম্পাৱতী পূৰা ঠাণ্ডা মানে ফাইনেলি মেইন জেগাত পালোঁ বহুত কষ্ট কৰি মনটো বহুত শান্তি হৈছে আজি আহি পেলাই কাৰণ ইয়াত আহিবৰ কাৰণে বহুত মানুহে নোৱাৰে খোজকাঢ়ি আধা বাটৰ পৰাই গুচি যায় পূৰা পানী কুঁৱলী পৰি থকা নিচিনা হৈছে তো বহুত মজা মজা লাগিছে কি ক'ম আৰু মানে আপোনালোকক ধুনীয়া চম্পাৱতী ৱাটাৰফল চাওক ইমান ধুনীয়া সঁচা কৈছোঁ মোবাইল ওলাবই পৰা নাই গোটেই পানী এনেকুৱা মানে পানী সেইবিলাক পৰিছে মোবাইল ওলাবৰ কাৰণে টান হৈ গৈছে গোটেই পানী ভিজি গৈছে মোবাইল চাওক আপোনালোকে এই ভিউটো চাওক আহক চম্পাৱতীলৈ বহুত ধুনীয়া হয় মোবাইলত মজা আহি হে চম্পাৱতী তো নাবোৰ চৰাও নুগা চম্পাৱতী গ ইচি নিঠাৱা ৱাটাৰফল আৰু ফিনাংগাৰে খুব চাচি সেইবোৰ আহিবৰ কাৰণে বহুত কষ্ট হয় তথাপিও মানে মেইন ডেষ্টিনেশ্যনটো ল'ব লাগে তেতিয়াহে মানে আহি পাব আহি পোৱাৰ হেৰি সম্ভাৱনা থাকে মই আধা ৰাস্তাৰ পৰা গুচি যাম বুলিয়ে ভাবিছিলোঁ তথাপিও অলপ মানে ইমান আধা বাট আহিলৈ 70% তথাপিও মোৰ 30%ৰ কাৰণে কিয় নাহিম তেনেকুৱা কৰি পেলাই মই আহি গ'লোঁ আৰু মোৰ আহা লাভ হ'ল আৰু চাওক আপোনালোকেও আহক আহি কেনেকৈ লাগিছে ইয়াত বেয়া লাগিছে তুমি ক'ৰ পৰা আহিছে মই মৰিগাঁৱৰ পৰা ন আমি নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ পৰা
বঢ়িয়া জাগাটো কেনেকুৱা লাগিছে নগাঁৱত ফুৰিব আহিছোঁ আমি নগাঁৱত ফুৰিব আহিছোঁ বনা একদম বঢ়িয়া জাগা বুজিছা বহুত মজা লাগিছে ন মজা লাগিছে আগতে আহিছিল নেকি দাদা আপুনি আগতে আহিছোঁ মই আগতে আহিছোঁ আৰু এবাৰ আহিছোঁ সেইটো কাৰণে আহিলোঁ মই মানে আধা ৰাস্তাৰ পৰা তো হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ থেংক ইউ সঁচাই বহুত ভাল লাগে জাগাটো দাদা আপুনি ক'ৰ পৰা আহিছে আমি আহে লোকেল লোকেল ন আপুনি চম্পাপতি আহিছে ন চম্পাপতি মানে টুৰিষ্ট কিমান আহে বহুত আহি নেকি বহুত আহি ন এবাৰতো প্ৰায়ভাগ কমে হৈছে ন লকডাউনৰ কাৰণে অলপ হেৰি কেনেকুৱা হৈছে তথাপিও বহুত হৈছে তো ভাল লাগিলে লগ পাই তো এয়া লোকেল হয় ইয়াৰ বহুত ভাল লাগিছে এনেকুৱা জেগা আৰু ক'ত পাব আপোনালোকে চাওক এখন অসমতে আছে ইমান ধুনীয়া মানে কি ক'ম আপোনালোকক চম্পাৱতীলৈ আহক আৰু চাই যাওক ইমান ধুনীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু জলপ্ৰপাত কি চাওক বহুত ধুনীয়া মানে জলপ্ৰপাতটো ইমান যে ওখ ক'তো নাই বতাহ কেনেকৈ মাৰি আছে চাওক তো ভাল লাগিল আহি পেলাই আপোনালোকে যদি আহে আহক চম্পাৱতীলৈ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একদম নাপাহৰিব কাৰণ এনেকুৱা ধুনীয়া ধুনীয়া জেগাক আপোনালোকক দেখুৱাম মই চেষ্টা কৰিম দেখুৱাবলৈ তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই মোৰ বেল আইকনটো বজাই ল'ব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে তৎক্ষণাতে নটিফিকেশ্যনবিলাক পায় আৰু এনেকুৱা ধুনীয়া ধুনীয়া জেগাবিলাক চাব পাৰে তো বাই বাই